ৰাতি আমাৰ অহা বহুত দেৰি হলে 11টা বাজিলে আমি কালি গেংটকৰ কুসুম হোটেলত এইখন কুসুম হোটেলত গেংটকতে আছে ইয়াতে কালি ৰাতিটো কটালো আজি আকৌ ইয়াৰ পৰা বেলেগ ঠাইলৈ ভাগৰ লাগিলে ভিডিঅ' বনাব নোৱাৰিলো টোপনি ধৰিলে কেমেৰাত চাৰ্জৰো নাইকিয়া হৈ থাকিলে বোলো ৰাতিপুৱাই আপোনালোকক দেখাম ক'ত থাকিলো এইখিনি এই দুখন বেড দিছিলে আমি 5টা ইয়াতে এডজাষ্ট হৈ থাকিলো তাৰপিছত আমাৰ টয়লেটটো এইটো আছিলে ভালেই আৰু টয়লেটটো বেয়া দিয়া নাই এইফালে কুমত এইফালে গিজাৰো দিছে লগত ইয়াত খালি এটা বস্তু দেখিবলৈ নাপালো ফেন চক ক'তো ফেন নাই দেখিছে ফেনো নাই এচিও নাই ইমান ঠাণ্ডা ৰাতি কাপোৰ লৈ হৈছো দেখিছে এই দুখন ব্লেংকেট লৈ হ'বলগীয়া হৈছে তেহেঁতি দুটাই ব্লেংকেট লৈ হৈছে ইয়াত খালি ফেন দেখিবলৈ নাপায় গেংটক হোটেলত আগষ্ট মাহতে কিটো ঠাণ্ডা পুৰা কুঁৱলী ৰাতি গোটেই ধৰণে পুৰা হিম পৰি আছে এতিয়াও দেখিছে এবাৰ দেখিয়ে নাপায় এইটো পাই তোলে ইমানে কুঁৱলী এইখন হোটেলতে আমি কালি থাকিলো হোটেলৰ পৰা নামি আহিলো ইয়াৰ পৰা বেলেগ জেগাত যাম আমি গেংটকতে আছো বৰ্তমান এইখন হোটেলখন হোটেল কুসুম জেগা পুৰা কুঁৱলী একো দেখি নাপায় আমাৰ গাড়ী ৰখি আছে গাড়ীয়ে দি লৈ যাব গাড়ীত যাম মোৰ ভিডিঅ' চাই থাকিব আৰু আগলৈ ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম গৈ আছো আগলৈ মৰ্ণিঙত আজি ভালো লাগিছে ঘৰত চাগে ইমান টাইমত নুশুটোঙে ইয়াত আহি এতিয়া ভাল লাগিছে কাৰণে জেগা চাবলৈ আহিছোঁ এতিয়া শুই থাকিলেতো নহ'ব জেগাত আপোনালোকক দেখাব লাগিব মই নিজেও চাব লাগিব বাই বাই চাই থাকক আৰু ভাল আৰু আগলৈ কি দেখি পাওঁ আপোনালোকক দেখাই গৈ থাকিম বাই ওলাই আহি আমি বৰ্তমান খাব আহিছোঁ ভোক লাগিলে একো নাস্তা কৰা নাছিলোঁ এতিয়া নাস্তা ইয়াতে কৰোঁ বুলি আহিছোঁ এই নাস্তা কৰা জেগাত বোলো কিবা খাবলৈ ষ্টাৰ্ট দিওঁ আৰু এই আলু পৰঠা আদি আনিছিলোঁ খাওঁ এইফালে অমিত বহি আছে এইফালে নিতে পূৰা খাই আছে এইফালে দেখিছে অজিতেও পূৰা খাই আছে ময়ো খাওঁ আপোনালোকৰ লগত চাই থাকক কি খালোঁ আৰু খাই মেলি গৈ আপোনালোকক কি দেখা পাওঁ দেখাই গৈ থাকিম গৈ আছোঁ নৰ্থ ছিকিমত যাওঁতে আৰু এটা ধুনীয়া মজা ঝৰ্ণা এটা দেখি পাইছোঁ এই ঝৰ্ণাটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমি গোটেইখিনি ৰখিছোঁ দেখিছে পূৰা বৰষুণ দি আছে তেওঁ বুলি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ একবাৰ চাওক কি মজা ঝৰ্ণা এইটো চাওক গৈ আছোঁ বাৰু আপোনাৰ ওচৰৰ পৰা ভালকৈ ভিউ এটা দেখাম বোলো চেষ্টা কৰিছোঁ আৰু ওপৰলৈ চিৰিত উঠি আহিলোঁ ইয়াত আপোনাৰ টাৱাৰ এটা আছে টাৱাৰটোৰ পৰা মানে ৱাটাৰফলটো চাবৰ কাৰণে বনাই দিছে দেখিছেনে ৱাটাৰফলটো কি ধুনীয়া পানী পৰি আছে ইয়াত খালি চাই গৰম হোৱালে গা ধুই মজা লাগিলে হ'লে মানে কি এতিয়া ঠাণ্ডা বহুত এতিয়া বৰষুণ দি আছে আপোনালোকে চাব পাৰে হয়নে বাৰু বৰষুণ দি আছে এইফালে মোৰ লগৰকেইটা কি হ'ল কেমেৰাত পূৰা ফটো তোলা লাগি আছে এইফালে দুজনে এবাৰ ফটো মাৰিছে এজনে পূৰা আৰু ওপৰৰ পৰা আপোনাৰ ৱাটাৰফলটো দেখাবলৈ চেষ্টা কৰিছোঁ চাওক ওপৰৰ পৰা একবাৰ ভিউ চাওক সঁচাকৈ দেখিবলৈ ধুনীয়া মোৰ নিজৰ চকুৰে যিমানখিনি ধুনীয়া দেখিছোঁ আপোনালোকে কেনেকুৱা দেখিছে নাজানো খেল তেওঁ বুলি মই আপোনাক पॉइंट আহিছিলো মোৰ ইয়াৰ কুকুৰটা লগ পাই গ'ল মোৰ ফ্ৰেণ্ড হৈ গৈছে डॉगी नन्नू ए मेरा फैन हो गया देखो ये मेरा फैन हो गया আমি এতিয়া নৰ্থ ছিকিমত গৈ থাকোঁতে আমাৰো মানে কি হ'ল বহুত টাইম হ'ল এতিয়াও আমাৰ 2 বাজিলে বোলো আমি ইয়াতে বোলো ডিনাৰটো কৰি দিওঁ ডিনাৰটো কৰাৰ পাছত আপোনালোকক বোলো দেখাওঁ হোটেলখন ইমান ধুনীয়াকৈ সজাই থৈছে দেখিছে নহয় ওপৰত ধুনীয়াকৈ ফুল
ওলমাই ওলমাই থৈছে। এইফালে মানুহৰ এই চব টুৰিষ্ট অৱশ্যে ইয়াতে ৰাখে, মানে যিমানখিনি নৰ্থ ছিকিমত আহে এই হোটেলখনতে মানে পেকেজত থাকে। পেকেজত আমি ইয়াতে খাই যাওঁ বোলো, আপোনালোককো ভালকৈ হোটেলখনৰ বাহিৰৰ দৃশ্যবোৰ আপোনালোকক দেখাওঁ। আমি এয়া খাই মেলি ওলাই আহিলোঁ। মই বোলো অলপ গাড়ীত বহাতকৈ বাহিৰতে অলপ বহি যাওঁ, মানে ভাতখিনি অলপ হজম কৰি যাওঁ আৰু ব'লক। এতিয়া আমি লাচুঙৰ আপোনাৰ বৰ্ডাৰত এই ড্ৰাইভাৰ গৈছে চেক কৰিবলৈ। তাৰপাছত আমি লাহে লাহে গৈছোঁ। এতিয়া টাৰ্নেল এটা পাইছোঁ। চব কি সৌন্দৰ্য টাৰ্নেল। অৱশ্যে টাৰ্নেল মই অৱশ্যে সোমোৱা নাছিলোঁ, এইবাৰ প্ৰথম দেখিছোঁ ভালকেনে। আমি আহি বৰ্তমান টাৰ্নেলত সোমাইছোঁ। लग रहा है तुमको? नॉर्थ सिक्किमले जाँदा वाटरफल पाলোঁ। वाटरफल ढेर पाइছোঁ नॉर्थ सिक्किमत आহি वाटरफल এইটো নাম হৈছে নাগা वाटरफल। এইটো দেখিবলৈ ধুনীয়া। চব পানীটো বহুত ওপৰৰ পৰা পৰিছে, খালি আমি ধৰিব পৰা নাই। বহুত ওপৰত দেখিছে নাই, এই তাৰ পৰা পৰিছে, এই তাৰ পৰা পৰি আহিছিলে, এইফালেকে আহি গৈছে। এইটো নাগা वाटरफल। এইটো ডবল वाटरफल। এই वाटरफलটো ওপৰত দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ মেইন वाटरफलটো দেখাবলৈ চেষ্টা কৰিছোঁ। বহুত পানী আহিছে গালে। পানী পুৰা পানীয়ে পানী মাৰিছে, এইফালে ঢিকীয়া আহি গৈছে। মই এতিয়া ক্ৰছ কৰি গুচি আহিলোঁ। আমি ব্ৰিজৰ এপাৰে আছিলোঁ, এতিয়া আকৌ এপাৰে গুচি আহিলোঁ। এতিয়া বোলো আপোনালোক ভালকৈ আৰু এবাৰ এই পাৰৰ পৰা দেখাওঁ। এইফালে দেখিছে নাই কিমান তললৈ পানীখিনি গৈ আছে, পূৰা বগা পানী, পূৰা চফা পানী। এই লগৰখিনিও তাৰমানে কি হ'ল ফটোটো তাত লাগি আছে, দেখিছেই। মই ৰাস্তাটো ক্ৰছ কৰি আহি বোলো আপোনালোক ভালকৈ। তেহেঁতি ইমানে ফটো তুলিছে, ফটো মাৰি তেহেঁতৰ হোৱাই নাই, দেখিছেনে। মই গুচি আহিলোঁ, এয়া গাড়ীখন আহি আছে। আমিও আগলৈ যাব লাগিব, টাইমটো মেইনটেইন কৰিব লাগিব ন। ড্ৰাইভাৰো তাৰমানে কি হ'ল ইয়াত বেছি বহুত দেৰি ৰখালে বাৰু। অৱশ্যে ড্ৰাইভাৰজন ভাল। এই বেক কেমেৰাৰ পৰা এবাৰ আপোনালোক ভালকৈ দেখাই দিছোঁ। চাই মেলি আমিও যাওঁ বলক। আগত আৰু কি দেখা পাওঁ দেখাই গৈ থাকিম। ইয়াত অৱশ্যে আহি নৰ্থ ছিকিমত আহি বহুত ডাঙৰ ডাঙৰ ৱাটাৰফল দেখিছিলে। আগত আপোনালোকে বাটাৰফ্লাই ৱাটাৰফল আছিলে, দেখাই থৈ আহিলোঁ। এতিয়া এইটো নাগা ৱাটাৰফল আছে বোলে, আৰু এটা আগত আছে বোলে। সেইটো মই আপোনালোকক দেখাম। সেইটো কিবা নামটো কি কৈছিলে ড্ৰাইভাৰজনে, এইটো অমিতাভ বচ্চন ৱাটাৰফল। আমি গাড়ী লৈ আহিছোঁ।
এয়া দেখিছে নহয়, আমি এতিয়া অমিতাভ বচ্চন ৱাটাৰফল পালোহি। এইটো আপোনালোক ভালকৈ দেখাইছোঁ, ব'লক নামি যাওঁ। ৱাটাৰফল এইটো চাব আপুনি। আমি আহি থাকোঁতে নৰ্থ ছিকিমত আহি পালোহি। ওপৰত দেখিছে বহুত ওখ, ভালকৈ মই ভিডিঅ' দেখাব পৰা নাই। দেখিছেনে কিমান ওখ? ইয়াত 360 আৰু দেখাব চেষ্টা কৰিছোঁ। গোটেই পাহাৰে পাহাৰ, দেখিবলৈ ধুনীয়া জেগাডোখৰ। দেখিছেনে গোটেই ক'লা হৈ আছে, চাব নিয়ৰে পূৰা ভৰি হৈ আছে। ঠাণ্ডা জেগাটো। ব'লক যামগৈ আৰু আগত কি দেখাব পাৰোঁ আপোনালোকে দেখাই গৈ থাকিম। আমি বৰ্তমান লাচুঙত পাই গ'লোহি। লাচুঙতে ইয়াতে আমাৰ ৰুম দিছে, ৰুমত থাকিম। কাইলৈ ইয়াৰ পৰা আকৌ বেলেগ নাথুলৈ যাম। এতিয়া গাড়ী এতিয়া যাবলৈ লৈছে। আপোনালোকক মই ভালকৈ ভিউ এটা দেখাব বিচাৰোঁ। আমাৰ যিটো ভাল লাগিছে মানে সেইটো ভাল লগা আপোনালোকক ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখাব বিচাৰিছোঁ। এই ড্ৰাইভাৰ যাবগৈ লৈছে। কাইলৈ ৰাতিপুৱা আকৌ আহিব আমাক নিবৰ কাৰণে। আকৌ আমাক ইয়াৰ পৰা বেলেগ জেগাত ফুৰাব নিব। আজি আমাক ইয়াতে ৰুম দিছে। আপোনালোকৰ ৰুমটো দেখাম বাৰু কেনেকুৱা। ইয়াত বহুত ঠাণ্ডা বুলি কৈছে। এতিয়া আমি বৰফ দেখিবলৈ নাপালোঁ। ইয়াতে মানে এনি টাইম বোলে বৰফে পৰি থাকে। ডিচেম্বৰ মানত ইয়াত পুৰা বৰফ বুলি কৈছে। ইয়ালৈ গাড়ী অৱশ্যে ডিচেম্বৰত অহা হ'লে ভাল লাগিলে হ'লে, বৰফ পালোঁ হ'লে। এতিয়াও ভালেই আছে, ভালেই লাগিলে। কুঁৱলী গোটেই কুঁৱলীয়ে হৈ আছে। আমি আহোঁতে গাড়ী লাইট জ্বলা আহিবলগীয়া হৈছে গোটেই ৰাস্তাত। এতিয়া দেখিছে আপোনাৰ এইটো চব ভিউ চব গোটেই অকল কুঁৱলী। এইফালে পাহাৰ আছে, খালি গোটেই কুঁৱলী। মই আপোনালোকক ভালকৈ ৰুমটো দেখাবলৈ চেষ্টা কৰিছোঁ। ৰ'ব, ৰুমটো দেখাওঁ আপোনালোকক। ওচৰতে দোকানো আছে, দেখিছে এইটো আমাৰ ৰুম এইফালে আছে। বোলো মই আপোনালোকক দেখাব গৈ আছোঁ। ৰুমৰ মেইন বাহিৰৰ পাৰ্টখিনি আপোনালোকক আগে দেখাই লওঁ, তেতিয়া ভাল লাগিব। কেলৈ কৈছোঁ আমাৰ ভিউটো ইয়াত যে ৰ'দ দি থকা হ'লে কিটো ভিউ পালেহেঁতেন আপোনালোকে। এতিয়া মানে কি হয়, অকল এনি টাইম ইয়াত বোলে হিম আৰু বৰষুণ দিয়ে থাকে। দেখিছে ন, ইয়াত আৱাজ এটা পাই আছেনে বাৰু? তাত গোটেই ঝৰ্ণাই ঝৰ্ণা। ইয়াত বহুত ডাঙৰ ডাঙৰ ঝৰ্ণা আছে। দেখিছেনে ভিউ? আপোনালোকে অহা হ'লে ভাল পালেহেঁতেন চাগে। আমি এতিয়া মই ৰুমটোত আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ৰ'ব, এই কিনাৰতে দোকান আছে চব। এইফালে তললৈ দিছে, দ আছে জেগা, এঢলীয়া জেগাত আছে যে। আমাৰ ৰুমটো এইটো। আমি ৰুমলৈ গৈ আছোঁ বৰ্তমান। এই আমাৰ ৰুম। ঠিকে আছে ন? ঠিক ঠাকে ভাল লাগিছে গোটেই ৰুমটো। এইটো পকাই হয়, ওপৰটো খালি কাঠৰ দিয়া আছে। এইটো ৰুম। এইফালে নিত্যা ইয়াত 3টা হ'ব পাৰি, 3খন বেড দিছে। এইটো ৰুমত দেখিছে ন? এইটো ৰুমত দুখন বেড আছে। এইফালে নিত্যা, তোমাৰ কেনেকুৱা লাগিছে? গোটেই অনুভৱ কেনেকুৱা হৈছে তোমাৰ? এইফালে আমাৰ দিদি আছে। দিদি কিবা আমাক কৈ আছে, লাজ কৰিলে বোলে নাহে, বোলে একো ক'ব নোৱাৰে। এইফালে আমাৰ সুনীল আছে। ঠাণ্ডা বহুত বোলে ইয়াত। এতিয়া আমি ডিচেম্বৰত অহা হ'লে চাগে ইয়াত এনেকে থাকিব নোৱাৰো, এনেকে চাৰ্ট পিন্ধি। এতিয়া বহুত ঠাণ্ডা, জেকেট পিন্ধিও থাকিব পৰা নাই, ইমানে ঠাণ্ডা। অজিত ভাই कुछ बोलिए। बहुत ठंडा रहता है यहाँ पे। बर्फ गिरता है, लेकिन आज के डेट में नहीं, दिसंबर जनवरी में गिरता है बर्फ। अभी बहुत ठंडा लग रहा है। जैकेट मंगाया हम लोग ने, 5 जैकेट सबके लिए। ठीक है, जैकेट देगा क्या? हाँ, जैकेट दे रहा है 5 जैकेट। अच्छा है, क्योंकि मेरे भी बहुत ठंडा लग रहा है। जैकेट मिलने से अच्छा होगा। 60 डिग्री आ गया। ये देखो, 16 ডিগ্ৰী। বাপৰে কিমান ঠাণ্ডা। যিটো ঠাণ্ডা লাগি আহিছে নহয়, ক'ব নোৱাৰো আপোনালোকক। আমাৰ নিজৰে ভুল, জেকেট লৈ নাই অহা। এতিয়া আকৌ অৰ্ডাৰ দিছোঁ, আহিছে, মানে আনি দিম কৈছে। এতিয়া লাল চাহ, গাখীৰ চাহ দিছে। লাল চাহ আছে, গাখীৰ চাহ দিছে। মানে ঠাণ্ডাত কি কৈছোঁ মই নিজে গম পোৱা নাই। মুখে যি দিব কি পাইছোঁ। এতিয়া গাখীৰ চাহ আনিলে, গাখীৰ চাহ খাই পিনি আৰু তাৰপিছত ভিডিঅ'টো এণ্ড কৰিব হৈ গ'ল। হয় নাই নহয়? কাইলৈ পৰা ভাল ভাল ভিডিঅ' পাব। হাই ফ্ৰেণ্ডছ।
আজি ভিডিঅ'খিনি ইমানখিনিয়ে দেখালো যদি ভাল পালে আপোনালোকে মোৰ ভিডিঅ'টো লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো অল কৰি ৰাখিব কাইলৈৰ পৰা আৰু মোৰ ভাল ভিডিঅ' আহিবলৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো ভাল পালে লাইক আৰু সাবস্ক্ৰাইব কৰিব পাৰিলে শ্বেয়াৰ কৰিব তেতিয়াহে মই আপোনালোকক আৰু ভাল ধুনীয়া ভিডিঅ' দেখাবলৈ চেষ্টা কৰিব পাৰিম আজিলৈ বাই বাই